গাড়ীত লোডিং চলি আছে। গাড়ীত লোড আছে। ৱে টু লখিমপুৰ। বিহু পাৰ্টি কি লাগে তহঁতক? আহি আছো, আহি দিম দেই। ভিডিঅ' বনাম নাচ। পইচা ল আকৌ তেতিয়াহে এয়া ধুনীয়া। ডবল পাই গলা দিয়া তোমালোকে। ব'লা লগাই দিলে 400 টকা চোলা। ষ্টাইল মাৰি আছে দেখিছে নাই? আমাৰ ছাৰৰ তামাম ষ্টাইল। এতিয়া আমি লখিমপুৰলৈ ওলাই আছো। বৰ্তমান পালোহি আৰু এতিয়া আৰু আগপিনে আমি পাই গ'লোঁ ট্ৰেইন বন্ধ, গেট একদম বন্ধ। আমি চাহতে ৰৈ আছোঁ আৰু বাইক চাইক লৈ আৰু এনেকৈ আৰু সেইকাৰণে দোকান চোকান আছে। এয়া আমাৰ ছাৰ বহি আছে হেলমেটটো লৈছে কিন্তু পুলিচ দেখিলে পিন্ধিব বোলে। গৈ থাকিম আজি। আমাৰ আহি গ'ল ট্ৰেইনখন পাৰ হ'ল। একদম ওপৰত আছে, একদম আপোনালোকে যাব পাৰিব। এয়া আমাৰ জুবিনদাৰ ঘাট, ৰাস্তাদি যাব পাৰিব। আমাৰ এজন চুলি কাটিবলৈ গৈছে, এইটো ৰৈ আছে। বৰ্তমান লালুক আমাৰ ছাৰৰ হেলমেট লগা হ'ল। এতিয়া হেলমেট লৈছে। এতিয়া ৰাতিপুৱা হৈছে 12টা আৰু আমি দুজনে দিছে সকাম খাবলৈ আহি একদম আন্ধাৰ, একো নেদেখি খাতৰা জেগা। এইটো কি জেগা আছিলে নাম? কি মৰা? পহু মৰাটো বহুত গাঁও একোৱে নাই, মানে মানুহ নাই ইয়াত। কোন সময়ত কি আহে গেৰেণ্টি নাই মানে। চাওক, গুড মৰ্ণিং। কালি খাতৰা জেগাত আছিলোঁ ন? খাতৰা জেগা, একপিনে মানুহ, খাতৰা জেগা। এই চাইডে মানুহ, এইটো চাইডে মানুহ, এইটো চাইডে নদী। কিবা কিবি মাল চাল খাই গ'লে বোলে ইয়াত একপিনৰ পৰা যদি ইয়াৰ পৰা গিৰি যায় ডাইৰেক্ট নদী পৰি গ'লে, এইপিনৰ পৰা পৰি গ'লে ডাইৰেক্ট ঘৰ, য'ত মন আৰু। হাই গাইজ, কালি বহুত ৰাতি হ'ল, সেইটো কাৰণে আমাৰ ভিডিঅ' চিডিঅ' অকণ হ'ল আৰু এতিয়া বহি আছোঁ। যাম আৰু এতিয়া আমি ওলাই আছে কথা। আপোনালোকে এইখিনি আগৰ ভিডিঅ'টোত পাব, তো আগৰ ভিডিঅ'টো নিশ্চয় চাব, তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ।